সৰু ছাৰজনৰ পৰা মই ডাঙৰ ছাৰজনে লৈছো মাইক্ৰফোনটো তোমালোকক সহজ প্ৰশ্ন সুধিবৰ কাৰণে তোমালোকে ক'ব লাগে খালিংদুৱাৰ সমষ্টিৰ MCLA জনৰ নাম প্ৰশ্ন অসমৰ ৰাজধানী নাম কি অলপ আন্তৰ্জাতিক বাহিৰত গুচি গৈছো আমি অসমৰ ৰাজধানী জানিব লাগে একে দ্বিতীয় শ্ৰেণীতে পায় সময় কম ভাত হৈ আছে নোৱাৰিলে পটককে পাঁচ বুলি কৈ দিয়া ফটাফট জানিলে ফটাফট মই বাগৰিলে আই নোৱাৰিলে এক্স বাগৰি গৈছে প্ৰশ্নটো F শুদ্ধ উত্তৰ অৰ্জুন দৈমাৰী অলপ এইবাৰ জানিব লাগিব না তাৰে ভিতৰতে কোনোবাই পুৰস্কাৰ পাই যাবা হয় নহয় সেইকাৰণে টান প্ৰশ্ন সুধি গৈ আছো যাতে তোমালোকে ঘৰত গৈ পঢ়া নম্বৰটো কৈ দিব নেকি কোনে কিমান পালে পোনপটীয়া প্ৰশ্ন যি